ৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম মেঘকন্যা। হে মেঘকন্যা, তুমি নামি আহা মৰতলে, তৰল শীতল দেহেৰে ৰজন জনাওক নতুনৰ সুৰে নিশিল বিশ্বই। তুমি সজোৱা সেউজী ধাননিৰে কোনোবা কৃষকৰ নাঙঠ পথাৰক, শাওনৰ কোমল ধাননিত উলাহেৰে নাচি নাচি আঁকি দিয়া তুমি কৃষকৰ বুকুৰ মাজত ছবিটি আশাৰ। আঘোণৰ সোণালী ধাননি, ৰূপহী দাঙনি, কান্ধত মেট মৰা ধানৰ ডাঙৰি। তুমি নামি আহা মৰতলে, শুকান নৈকো দিয়াহি যৌৱনৰ গাভৰু ৰূপ। গাভৰু নৈত থাকিব তেতিয়া আনন্দৰ ঢৌ প্ৰবল, যেন গাভৰুৰ উতলা যৌৱনত তেজৰ উত্তেজনা উত্তাল। হে মেঘকন্যা, তুমি নাহা মই জানো, মৰতৰ মানৱৰ মিথ্যা আহ্বানত তুমি নাহা মায়াবিনী। তুমি আহা মাথো মৰতলে, আজলি প্ৰকৃতিক শিকাবলে মন্ত্ৰ সঞ্জীৱনী। আকাশ মেঘৰ মৈথুনত সৃষ্ট তুমি মেঘকন্যা, নোহোৱা নিশ্চয় তুমি মৰতৰ কাৰোবাৰ বুকুৰ প্ৰিয়া। হে অনন্যা, মৰতৰ শুকাল বুকু, বিৰিষৰ মৰশীল চকু, সাগৰত নাই উত্তাল তৰংগ। দিগন্তৰ আকাশত তোমাৰ পিতৃমেঘে বজাই মৃদংগ, কম্পিত হয় বিশ্বৰ শব্দ তৰংগ। হে মেঘকন্যা, তুমি নামি আহা মৰতলে, তৰল শীতল দেহেৰে এটোপ দুটোপ ধাৰাসাৰ বৰষুণ হৈ। কবিতাৰ শিৰোনাম নিউট্ৰিনো কণা এটাৰ বেগেৰে গতি কৰা একবিংশ শতিকা। আজি নিউট্ৰিনো কণা এটাৰ বেগেৰে গতি কৰা একবিংশ শতিকাৰ এপলক সময়। অকলশৰীয়া আলসুৱা ৰাজহাঁহটোৱে কোনোমতে আশ্ৰয় ললেহি ৰাজ্যিক চিৰিয়াখানাৰ এটা ভগা কোঠালিত। পথৰ দুকাষে এইবোৰ ধোৱা নে কুঁৱলী, গাঁৱৰ জুপুৰিবোৰ আৰু মানুহবোৰ একোৱেই যে চিনিব পৰা নাই। এয়া ধোৱা নে কুঁৱলী নহয়, এয়া বিষাক্ত স্মোক। মোৰ বুকুৰ মৌচাকৰ পৰা মৌমাখিবোৰ এটা এটাকৈ সৰি সৰি মৰিব ধৰিছে, যাৰ বাবে জগৰীয়া কাঠফুলাৰ দৰে গজি উঠা টেলিফোনৰ সৌ টাৱাৰবোৰ। আজি নিউট্ৰিনো কণা এটাৰ বেগেৰে গতি কৰা একবিংশ শতিকাৰ অজস্ৰ মগজু, তথাপিও সামৰ্থ্য নহল উভালি অনাৰ অমাৱস্যাৰ গৰ্ভফালি পূৰ্ণিমাৰ নিৰ্মল চন্দ্ৰমা। কবিতাৰ শিৰোনাম ৰাধাচূড়াৰ চকুলো। চিটিবাছৰ সৰু খিৰিকীখনৰ আইনাৰ মাজেৰে দেখিলোঁ অকলশৰীয়া ৰাধাচূড়াই বুকুত সাৱটি ৰখা হালধীয়া বেলিটি গলি গলি শেষ হ'ল। সৰু খিৰিকীখনৰ আইনাত বৈ আহিল টোপ টোপ বৰষুণ ৰাধাচূড়াৰ চকুলো হৈ। মই আৰু চিটিবাছৰ সকলো সহযাত্ৰী চাই ৰলোঁ এন্ধাৰত ধৰ্ষিতা ৰাধাচূড়া। কবিতাৰ শিৰোনাম চিকৰা। ৰাতিৰ স্তব্ধতাত মোৰ দুচকুৰ পতাত সংগোপনে আশ্ৰয় ললেহি দুটা চিকৰা। মোৰ ক্ষীণকায় বাহুৰ সমস্ত শক্তিৰেও গুচাব নোৱাৰিলোঁ চিকৰা দুটাক। দেহৰ ৰক্ত পান কৰি সিহঁত ক্ৰমশঃ ডাঙৰ হ'ব ধৰিছে। সিহঁতৰ অসহনীয় ভৰত ক্ৰমশঃ দেখা নোপোৱা হ'ব ধৰিছোঁ ৰ'দৰ পখিলা জাক। মাৰ যাব ধৰা চকুৰ পতাৰ ফাকেৰে চিলমিলকৈ দেখিলোঁ আলিবাটেৰে গৈ থকা মানুহবোৰৰ দেহতো নোকোহা চিকৰাবোৰ। ভেড়াৰ পালৰ নমনীয় মৌনতৰে সহি গৈছে সকলোৱে চিকৰাৰ ৰক্তপান। কবিতাৰ শিৰোনাম হেঁপাহৰ নৈ। ব্যৰ্থ মেঘৰ শূন্য আকাশ, ওৰেতো ৰাতি তাল আফাল কৰি ফুৰে মেঘবোৰে। মোৰ চোতাল আলিবাট আৰু ৰাজপথত পথালিকে থোৱা আছে বাস্তৱৰ চোকা তৰোৱাল। তাৰ ওপৰেদি গৈ থাকোঁ হাতে হাত ধৰি আহত বতাহজাকৰ। ভৰিৰ গৰুহাৰে তেজ বৈ যায়, তৃষ্ণাটোৰ তেজ পিয়াবৰে পি খাই তেজবোৰ। ৰাতিটো পোৱালি বাঢ়ি আহে সূৰ্যৰ উত্তপ্ত জিভা। লাহে 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 বাঢ়ি আহিল নৈৰ বুকুত বালিচৰ। সন্ত্ৰস্ত মাছবোৰে আস্ফালন কৰি উঠিল। আকালৰ জুয়ে পৰা দুহাতেৰে সাৱটি ধৰিলোঁ সৰল মাছবোৰ। শীতল ছাঁ তাৰ দৰে ক'লোঁ, ভয় নেখাবা, মোৰ বুকুত কাণ পাতি শুনাচোন, গুমগুমাই আছে আন এখনি
হেঁপাহৰ নৈ। কবিতাৰ শিৰোনাম কংক্ৰিটৰ নগৰত এজনী চৰাই। কংক্ৰিটৰ নগৰখনত অকলশৰীয়াকৈ বহি থকা টপামূৰীয়া পাহাৰখনত আশ্ৰয় ল'লেহি এটা ৰক্তাভ আবেলিত এজনী অচিনাকি চৰাই। ক্ৰমশঃ বেলিটো ডুবিল, ৰাতিটোৰ জন্ম হ'ল। নগৰত জ্বলি উঠা ৰঙালীলা লাইটৰ তীব্ৰ পোহৰত পুৰি ছাই হ'ল শুকুলা জোনাকীৰ দুখুনী হাত। নৈশ বতাহজাকেই থকাথকি মাতে গীত গালে, এটা বিষাদৰ গীত। ক্ৰমাৎ বাঢ়ি আহিল চৰাইজনীৰ ভয়ৰ গুমগুমনিটো। নগৰৰ ৰাতিৰ ৰূপ দেখি আজলি চৰাইজনীয়ে ভয়তে চিঞৰি উঠিল। ৰাতিৰ মানুহবোৰৰ মুখত গজি উঠিল বিষাক্ত দাঁত, বাঢ়ি আহিল নখবোৰ জোঙাল হৈ, জিভাখনো বাঢ়ি আহিল টিকটিকীয়া ৰঙা হৈ। লাইটৰ ৰঙা পোহৰবোৰ গোট মাৰি তেজ হৈ সৰিব ধৰিছে টোপাটোপে নগৰৰ ৰাজপথত। চৰাইজনীয়ে ভয়তে সাৱটি ধৰিলে পাহাৰখনৰ ঘূণীয়া দেখাত। লাহে লাহে মৃত্যু হ'ল ৰাতিটোৰ। মোবাইলৰ এলাৰ্ম আৰু পুলিচৰ চাইৰেনৰ বিকট স্বৰত সাৰ পালে নগৰখনে। উচপ খাই উঠিল চৰাইজনী। মূৰ্খ চৰাই বোধহয় নাজানে কংক্ৰিটৰ নগৰত কুকুৰাৰ মাতত যে ৰাতি নোপোৱাই। দূৰণিৰ আকাশলৈ বুলি তাই ডেউকা মেলিলে, কিন্তু তাই কেনেকৈ উৰিব? কংক্ৰিটৰ নগৰত তাই আজি পিঞ্জৰাবদ্ধ। নাই, তাই আৰু উৰিব নোৱাৰে, কাহানিও নোৱাৰে। পিঞ্জৰাৰ ফাকেৰে তাই দেখিলে গগনচুম্বী দালানবোৰৰ সন্মুখত ফুলি থকা বিদেশী ফুলবোৰৰ সতে কেইটামান নীলাজ ভোমোৰাৰ কি যে জঘন্য আলিংগন। আৰু আনফালে দেখিলে তাইলৈ চাই চাই টপামূৰীয়া পাহাৰখনে কান্দিছে, কেৱল কান্দিছে। শ্ৰোতাসকলে ইমান পৰে সৌৰভ চক্ৰৱৰ্তীৰ স্বৰচিত কবিতা পাঠ শুনিলে। ইয়াৰ লগে লগে আজিৰ সাহিত্য কাননৰ সামৰণি মৰা হ'ল। দীপালী দুৱৰাৰ সহযোগত আজিৰ অনুষ্ঠানটি প্ৰযোজনা কৰিলে লোহিত ডেকাই।